মাতৃভাষাৰ জ্ঞান অবিহনে আমি অসমত চাকৰি কৰিবলৈ কাকো নিদিওঁ। অসমীয়া ভাষা নাজানিলে অসমত কৰিবলৈ দিয়া নহ'ব চৰকাৰী চাকৰি। অসমীয়া বা অসমৰ থলুৱা ভাষা নাজানিলে অসমত নাপাব চৰকাৰী চাকৰি। চৰকাৰী চাকৰি পাবলৈ জানিব লাগিব অসমৰ চৰকাৰী ভাষা। এই কঠোৰ সকিয়নি অসম সাহিত্য সভাৰ সভাপতি ডক্টৰ পৰমানন্দ ৰাজবংশীৰ। আমি অসমবাসী জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষসকলকে আমি আহ্বান জনাইছোঁ যে মাতৃভাষাৰ জ্ঞান বিশেষকৈ অসমৰ যিকোনো থলুৱা মাতৃভাষাৰ জ্ঞান অবিহনে আৰু আমাৰ যিটো নেকি চৰকাৰী ভাষা জ্ঞান অবিহনে আমি অসমত চাকৰি কৰিবলৈ কাকো নিদিওঁ। এই ঘোষণা আমি এতিয়াই কৰিছোঁ এইকাৰণে যাতে সকলো সাৱধান হয়। অসমীয়া সত্তা এতিয়া ধ্বংসৰ মুখত। অসমীয়া ভাষা এতিয়া ধ্বংসৰ মুখত। অসমীয়া ভাষাৰ এনে সন্ধিক্ষণত ভাষাটো জীয়াই ৰাখিবলৈ কঠোৰ হৈছে অসম সাহিত্য সভা। সেয়ে এতিয়াৰে পৰা চৰকাৰী চাকৰিৰ ক্ষেত্ৰত অসমীয়া বা অসমৰ থলুৱা ভাষা অথবা চৰকাৰী ভাষাটো জনাটো বাধ্যতামূলক। কেৱল চৰকাৰী চাকৰিয়েই নহয়, বেচৰকাৰী চাকৰি কৰিবলৈও জানিব লাগিব অসমৰ মাতৃভাষা। অসম সাহিত্য সভা এটা ক্ষেত্ৰত স্পষ্ট। আমি এইটো মুহূৰ্তত আমাৰ নিজৰ যিটো নেকি জাতীয় সত্তা ধ্বংসৰ মুখত, নিজৰ ভাষা এতিয়া ধ্বংসৰ মুখত। আমি এতিয়া কাৰো কথা নুশুনো অসম সাহিত্য সভাই যে নিজৰ মাকৰ ভাষা জানিব লাগিব আৰু নিজৰ আমাৰ যিটো নেকি আমাৰ চৰকাৰী ভাষা কি লাগে অসমীয়াই হওক বা যিয়ে নহওক কিয় সেই ভাষা জ্ঞান নোহোৱাকৈ আমি যিমানবোৰ চৰকাৰী বেচৰকাৰী খণ্ডৰ যিমানবোৰ চাকৰি আছে সেই চাকৰিত এই ভাষা জ্ঞান অবিহনে আমি কাকো চাকৰি কৰিবলৈ নিদিওঁ। চতুৰ্থ বৰ্গৰ পৰা প্ৰথম বৰ্গলৈ সকলো চাকৰিৰ বাবে লাগিব অসমীয়া বা থলুৱা ভাষাৰ ভাষা জ্ঞান। চতুৰ্থ শ্ৰেণীৰ পৰা একেবাৰে আমাৰ মানে প্ৰথম শ্ৰেণীলৈকে যিমান চাকৰি আছে সেই চাকৰিত এই ভাষা জ্ঞান অবিহনে আমি কাকো চাকৰি কৰিবলৈ নিদিওঁ। বাছ আমি চৰকাৰখনকো কৈছোঁ যে বিহিত অৱস্থা তেখেতসকলে হাতত লওক। আমি এনেকৈ নিজৰ মাৰ মাতৃভাষাৰ মৃত্যু আমি চাই থাকিব নোৱাৰোঁ। অসমীয়া ভাষাক মান্যতা দিয়ক, নহয় চাকৰি এৰক। এই কঠোৰ সকিয়নি অসম সাহিত্য সভাৰ সভাপতি ডক্টৰ পৰমানন্দ ৰাজবংশীৰ। ইয়াৰ বাবে বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে চৰকাৰকো দাবী জনাইছে অসম সাহিত্য সভাই। মৰিগাঁৱৰ পৰা পৱনজ্যোতি ডেকা, নিউজ 18, অসম নৰ্থ ইষ্ট।